নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ আহিবলগীয়া 21 ফেব্ৰুৱাৰী তাৰিখে জেনেৰেল মেথামেটিক্সৰ মই 2024 চনৰ পেপাৰখনৰ MCQ কেইটা তোমালোকক দি দিছোঁ। তোমালোকে ভালদৰে চাই যাবা। এইভাবে দি দিছোঁ যে তোমালোকৰ যাতে 2024 চনৰ পেপাৰখন চাই পিনে 2025 চনৰ পেপাৰখন অকমান সহজ হয়। তেন্তে বলা আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ইয়াত তোমালোকৰ ক অংশ দি দিছে। শুদ্ধ উত্তৰটো বাছি উলিওৱা MCQ টাইপৰ। 1 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 2 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 3 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C আৰু 4 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 5 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 6 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 7 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 8 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 9 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 10 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 11 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 12 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 13 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 14 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 15 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 16 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 17 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 18 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 19 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 20 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 21 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 22 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 23 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 24 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 25 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 26 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 27 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 28 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 29 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 30 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 31 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 32 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 33 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 34 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 35 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 36 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে D। 37 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 38 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 39 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 40 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। 41 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 42 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 43 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে B। 46 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে A। 45 নম্বৰৰ শুদ্ধ আনসাৰটো হৈছে C। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক যিকেইটা মই MCQ দি দিলোঁ তোমালোকে ভালদৰে চাবা আৰু ইয়াত তোমালোকৰ 2 নম্বৰী আৰু 3 নম্বৰী আৰু 5 নম্বৰী কি আহিছে তোমালোকে ভালদৰে চাই যোৱা আৰু প্ৰেক্টিছ কৰা এইকেইদিনৰ ভিতৰত।
তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইকেইটা ভালদৰে প্ৰেক্টিছ কৰিবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা শ্বেয়াৰ কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাৰিবা থেংক ইউ